Everyone, welcome back to my channel Nalla Irkingla. মানে অসমীয়াত হৈছে ভালে আছেনে আপোনালোক? আপোনালোকে দেখিছে লাই শাকৰ খেতি। মোৰ দেউতাই খেতি কৰি ভাল পোৱা মানুহ, তেখেতে খেতি কৰিছিল যোৱা বছৰ লকডাউনত, আৰু যোৱা বছৰ লকডাউনত আমি কেনেদৰে সময়বোৰ পাৰ কৰিছিলোঁ তাকে আপোনালোকক দেখাব বিচাৰিছোঁ। জাতিলাওৰ খেতি বৰ বেছি ডাঙৰকৈ কৰা নহয়, কিন্তু ঘৰত খাবলৈ হয়গে আৰু কুকুৰাক চাউল দিছে। তাকে আজি দেউতালৈ বৰকৈ মনত পৰিছে কাৰণে দেউতাৰ লৈ ভিডিঅ'টো মই আগবঢ়াইছোঁ। খেলা হ'ব ইয়াতে, মানে আমাৰ ইয়াতে মাজতে ইণ্টাৰনেশ্যনেল প্লেয়াৰ আছে, ৰঙা কাপোৰ পিন্ধিছে, দেখিছিলে আপুনি। বিশ্ববিখ্যাত লুডু খেলা খেলুৱৈ আৰু জাপানৰ পৰা এজন আছে ইয়াকমুহু, তেওঁ ইণ্টাৰনেশ্যনেল প্লেয়াৰ হয়, কেইবাবাৰ বিশ্ববিখ্যাত জয় কৰিছে। আৰু মই গাঁৱত খেলোঁ মানে গাঁৱত আমি চেম্পিয়ন হৈছোঁ। তাৰপাছতে আমাৰ অলিম্পিক বিজয় আমাৰ অভিনয় গগৈ, তেওঁ ভাল খেলে, পিছলৈ পাকৈ খালি 2-3 খাই এনে বিশ্ববিখ্যাত খেলুৱৈ ইয়াত গোট খাইছেহি। আজি এই মহাসমৰখন কোনে জয়ী হয় তাৰ ওপৰত লক্ষ্য কৰা হ'ব। ইয়াত হাজাৰ হাজাৰ দৰ্শক ইয়াত ভৰ্তি হৈ আছেহি, আৰু 50 টকা বুলি কৈছোঁ, 500 টকাকৈ আছে প্ৰতিজনে, নামতহে 50 টকা, কিন্তু 500 টকা পাৰ হেড ইয়াত কম্পিটিশ্যন কৰা হৈছে, মানে খেলা হ'ব। গতিকে সকলোৱে ইয়াত এই খেলখন চাবলৈ বহুত হাজাৰ হাজাৰ দৰ্শক উপস্থিত হৈছেহি। চিট নাপায়, কিছুমানে চকীত পঢ়িছে, এনেকৈ বহুত মানুহ ইয়াত গোট খাইছেহি। ধন্যবাদ। আমি আপোনালোকে এই খেলা 1 2 3 আৰম্ভ ৰঙা প্ৰথম আকৌ 3 5 এই ক'ত আছিলে? এইটো ইয়াত আছিলে। মাইনী পলালে কাকো তুমি ৰাতিপুৱা জানি দিম আকৌ। কি ক'লা? ইমোশনাল ব্লেকমেল। মোৰ ফালে গৈছিলে 3 সন্ধিয়া চাহ কোনে দিব? কটা নাই আকৌ। ভাত কাটিলে মোৰ। আমি দুটা বহি আছো। 1 টকা 50 হ'ল, 2 টকা আছিলে নি? এইটো আনিলে হ'ল। কটাটো ইয়ালে আনিলে, এইটো আনিলে হ'ল। ঠিক আছে, দেখা যাব মোক। যোৱা বছৰ লকডাউনত বগীবন্তী মা, দেউতা, ঘৰৰ ওচৰৰ বাহঁতৰ লগত এনেদৰে সময়বোৰ পাৰ কৰিছিলোঁ। তাৰপিছত দুপৰীয়া সময়ত দেউতালৈ মই গাখীৰ চাহ একাপ স্পেচিয়েলকৈ বনাওঁৱে, দেউতাকো দিছিলোঁ আৰু লগতে ময়ো খাইছিলোঁ। আজি যিহেতু মই ইমান দূৰত আছোঁ, সেইকাৰণে সকলোকে মই মিছ কৰিছোঁ। আজিলৈ তেতিয়াহ'লে ইমানখিনিয়ে, ধন্যবাদ।